কি কৈছা কি কি পাৰ্চেল কোনটো পাৰ্চেল মানে কিনো পাৰ্চেল মানে কি কোৱাব তেতিয়াহে কি গিফ্ট বুলি কোনে ক'লে তোমাক পাৰ্চেল মানে অ' ৱাই সেইটো মেকুৰীচোন তুমি ক'লৈ যোৱা হা কোন ক'লৈ গ'ল ঐ কামুৰিব আকৌ মেকুৰীয়ে এই আহিলে ই নহয় সেইজনী বাইদেউহে একো নহয় মই বোলো পাৰ্চেল দিয়া মানুহজন বুলি ভাবিছিলোঁ নহয় বাইদেউহে হাই গাইজ ভালে আছেনে বুলি কোৱা আকৌ এইপিনে চাই আহে কয় আকৌ কি আনিব গৈছা মোলৈহে আহিছে তোমালৈ নাই অহা মোলৈ আহিছে তোমালৈ আহিছে কি খাইছে সেইটো তেৰিকা লেতেৰি নেকি তুমি সেয়া আহিছে আপোনাকো উঠাই দিছোঁ নিচিঙিবা অঁ হয় দিয়া আকৌ হা অঁ এই তাৰপৰা এই কোম্পানীৰ পৰা এবাৰ তাইৰ নামত দিলে আকৌ সেইটোৰ নামত দিলে এবাৰ খুলি চাওঁগে ব'লা কি আহিছে আমাৰ ৰাজলক্ষ্মী এতিয়া খুলিছে দেই দেখাই আছে খোলা খুলিবই পৰা নাই তুম কাপোৰ আহিলা কোনে পিন্ধিব এতিয়া এখন মই পিন্ধিম নে তুমি পিন্ধিবা আৰু আছে নি বাবৰে এতিয়া খুলি চাব লাগিব কিনো আছে এইখন এখন কাপোৰৰ দোকানেই হৈ গ'ল এইটো মানে এই ৰাজলক্ষ্মীক প্ৰমোচনৰ কাৰণে পঠিয়াইছে হাফ পেণ্ট স্পৰ্টিং আৰু স্কাৰ্ট আহিছে এনেকৈ আৰু আমাৰ ৰাজলক্ষ্মীলৈ এইখিনি কাপোৰ আহিছে লিটিল স্মাৰ্ট অফিচিয়েল নামৰ ইনষ্টাগ্ৰাম পেজ এটাৰ পৰা আৰু এইখিনি প্ৰমোচনৰ কাৰণে আহিছে গৰম দিনত পিন্ধিবলৈ একদম ধুনীয়া হৈছে কমফৰ্টেবল হয় আৰু কাপোৰবোৰো বহুত ধুনীয়া আৰু আপোনালোকক ফটো কেইখনমানকে লগাই দিছোঁ কেনেকুৱা লাগিছেনো ৰাজলক্ষ্মীক ক'বচোন আপোনালোকে আৰু ভিডিঅ'বোৰ যদি চাই ভাল পায় লাইক কমেণ্ট আৰু ফ'ল' কৰি দিবলৈ নাপাহৰিব ধন্যবাদ